সেইদিনা আমাৰ মহ আৰু মানুহ গায়ব হৈ যোৱাৰ কাৰণে আমি নিউজ এখন দিছিলোঁ আৰু আমাৰ প্ৰশাসনকো FIR দিয়া হৈছে। সেই মৰ্মে স্পষ্টভাৱে আমি গায়ব হোৱা মানুহজনকো আমাৰ জোনাই পুলিচৰ তীব্ৰ অভিযানত আমি উদ্ধাৰ কৰা হৈছে। সম্পূৰ্ণ আমাৰ সাক্ষী আছে আৰু যিখিনি 300 মহ গায়ব কৰি ৰাখিছিলে এই মহ আমি এই PGR পৰা বাহিৰত লালি নদীৰ উত্তৰ সাইডত পাৰ কৰি লৈ যোৱাত সেইটো আমি প্ৰশাসনৰ যোগেদি আমি মহকেইটা খেদি লৈ আনিছোঁ। এইটো আমাৰ সম্পূৰ্ণ সাক্ষী আছে। কিন্তু অথচ আমাৰ বেদকলি ভাই বন্ধুসকলে কৈছে কি এই গোটেই তথ্যবিলাক মিছা, এখেতসকলে বোলে মহ কাটা নাই, মহ কেদা নাই আৰু ইয়াতনো আৰু 3টা মহে ইয়াত জব্দ কৰিবলৈ জেগা নাই, 300 মহ কেনেকৈ গায়ব কৰিব বুলি এখেতসকলে সংবাদ মাধ্যমৰ যোগেদি কৈছে। এই কথাবিলাক মই এইটোৰ কাৰণে সংবাদ মেলটো আমি পতা হৈছে যে আমি অসম চৰকাৰক বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহকে আমি সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিছিলোঁ যে আমাৰ সম্পূৰ্ণ মাজিয়ালী মুনমুনি PGRৰ ভিতৰত চৰাই টকা মহ খেদি লৈ 300 মহ খেদি লৈ গৈ মানে এখেতসকলে তাতো 7টা মহ গায়ব কৰি দিলে। 7টা মহটো 2টা মহ একেবাৰে 2টা তপিনা পিছফালৰ তপিনা 2টা কাটি পেলাই খাই দিলে আৰু এটা মহ স্পষ্ট পেটত কাটি পেলাই কলিজাক ওলাই পেলাই খাই দিছে। ইমানখিনি তথ্য থকাৰ পাছতো এখেতসকলে সংবাদ মাধ্যমৰ যোগেদি আমাক কৈ আছে যে PGR পৰিচালনা কমিটি গোপালকসকলে সম্পূৰ্ণ মিছা তথ্য দিছে বুলি কৈছে। এইটোৰ কাৰণে আজি সকলো আপোনাৰ সাংবাদিক বন্ধুসকল আপোনালোকৰ যোগেদি আপোনালোকৰ দৰ্শকসকলক মই অৱগত কৰিব বিচাৰিছোঁ এই কথাটো সম্পূৰ্ণ সঁচা। সম্পূৰ্ণ আমাৰ মহ কাটিছে, জিন্দা মহো কাটিছে। ডক্টৰক লৈ আনি আমি পুলিচ প্ৰশাসনৰ লগত সম্পূৰ্ণ ইনভেষ্টিগেশ্যন কৰিবলৈ দিয়া হৈছে আৰু যিটো মহ কাটি পেলাই নদীত পেলাই দিছে, তপিনা কাটি পেলাইছে, কলিজা কাটি পেলাইছে, এই মহটো মৰাহ মানে ডেড বডি আমি এই লালি নদীৰ বুকুত পোৱা হৈছে। আমি সম্পূৰ্ণ পুলিচ প্ৰশাসনক দেখুওৱা হৈছে। এইখিনিতে সংবাদ মাধ্যমৰ যোগেদি এইটোৱে অৱগত কৰিব বিচাৰোঁ যে আমাৰ PGRৰ ভিতৰত থকা মাজিয়ালী, মিলন নগৰ আৰু চিত্ৰনগৰ সম্পূৰ্ণ এখেতসকলক আমাৰ জোনাই ৰাজচক্ৰই লিষ্ট দিয়া মতে মাত্ৰ 32 ঘৰ আছে। কিন্তু সেইদিনা এখেতসকলে সংবাদ মাধ্যমত গৌবেগ PGR গৌবেগ বুলি চিঞৰোঁতে আমি দেখা পোৱা মতে য'ত নেকি 32টা ঘৰ তাত হাজাৰ হাজাৰ মানুহ ওলাই আহি PGR গৌবেগ বুলি আমাক সংবাদ মাধ্যমৰ যোগেদি আমাক অৱগত কৰিছে। এইটোৰ কাৰণে মই অসম চৰকাৰক ক'ব বিচাৰোঁ যে জোনাই ৰাজচক্ৰই দিয়া 32 ঘৰ তাৰ ঠাইত এতিয়া হেজাৰ হেজাৰ মানুহ ক'ৰ পৰা আহিলে। যদি আমাৰ মাজিয়ালী মুনমুনি PGR 17,920 বিঘা যদি চাৰিসীমা অতি শীঘ্ৰে যদি কৰি নিদিয়ে তেনেহ'লে PGR গৌবেগ বুলি চিঞৰা মানুহ এতিয়া হেজাৰ হৈছে, কাইলৈ লাখলৈকো যাব। এইটোৰ কাৰণে মই অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে অসম চৰকাৰ ভূমি বিভাগে দিয়া মাটিকে যদি গৌবেগ বুলি চিঞৰিব পাৰে, এইসকল মানুহে PGRত গোধন পালন কৰা মানুহক হানি নকৰিব বুলি ক'ব নোৱাৰে যে 90% তাত শুদ্ধ হ'ব বুলি মই ভাবোঁ। এইটোৰ কাৰণে মই জোনাই ৰাজচক্ৰ বিষয়াকো ক'ব বিচাৰিছোঁ যে এইসকল মানুহক অতি সোনকালে PGRৰ পৰা উচ্ছেদ কৰিব লাগে আৰু 15 চনৰ যিবিলাক নটিচ দিছিলে এই নটিচৰ আলম লৈ যিসকল মানুহ মাজিয়ালী মুনমুনি PGRত বেদখল কৰি আছে এই PGR সম্পূৰ্ণ বেদখল মুক্ত কৰিব লাগে যাতে আমাৰ গোডনবিলাকে মুকলি আকাশৰ তলত নিজ ইচ্ছাকৃতভাৱে চৰিব পাৰে। তাকে মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে আপোনালোকৰ এখন বৃহত্তৰ আন্দোলন হৈছিলে, আপোনালোকৰ এখন টেবুল আলোচনা হৈছিলে উপায়ুক্ত মহোদয়ৰ লগত, যিটো আপোনালোকৰ আশ্বাস দিছিলে যে আপোনালোকৰ সমস্যা সমাধান কৰিম। শেষ মুহূৰ্তত আপোনালোকে সংবাদ মেলৰ যোগেদি কিবা আহ্বান জনাব নেকি উপায়ুক্ত মহোদয়? যোৱা 25 তাৰিখে আমাৰ মহকুমাদী কাৰ্যালয়ত আমাৰ এই যিটো নেকি ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদ কাৰ্যসূচী মহৰ পৰা কৰা হৈছিলে, সেই কাৰ্যসূচী আমাক বিৰত ৰাখিব দি আমাক সম্পূৰ্ণভাৱে উপায়ুক্ত মহোদয় আৰু জোনাই ৰাজচক্ৰ বিষয়া
লগতে মহকুমাধিপতি আৰু জাতীয় সংগঠনৰ গণ্যমান্য ব্যক্তিসকলৰ লগত আমাক সম্পূৰ্ণ আলোচনা কৰা হৈছিলে। এই আলোচনা মৰ্মে আমাৰ উপায়ুক্ত মহোদয়ে কৈছিল যে অতি সোনকালে PGRৰ চাৰিসীমা পুৰণা নথি পত্ৰৰ মতে মাজিয়ালী মুনমুনি PGRৰ 17,920 বিঘা আমাক চাৰিসীমা জুকি উলিয়াই দিয়াৰ কথা আছিলে। কিন্তু আজি 25 তাৰিখৰ পৰা আজি 8 তাৰিখ, আজিৰ দিনটোলৈকে 8 তাৰিখ হ'ললৈকে পালে, কিন্তু আজিলৈকে কোনো আমাৰ কাৰ্যকৰী হোৱা নাই। তাৰ বাবে মই এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ উপায়ুক্ত মহোদয় আৰু মহকুমাধিপতিক এইটো অৱগত কৰিছোঁ যে আমাক অতি সোনকালে একেসকলৰ কোৱা মতে আমাৰ 17,920 বিঘা মাটি চাৰিসীমা জুকি উলিয়াই দিয়ক, নহ'লে ভাই ভাতৃৰ মাজত সংঘাত কৰি জীৱন জীৱিকা শেষ হৈ যাব আৰু উন্নতি পথলৈ আগবাঢ়ি যাব নোৱাৰিম বুলি আমি আশা দেখিছোঁ। এইটো কাৰণে অতি সোনকালে এই পৰকাৰ বতৰত এতিয়া য'ত নেকি ৰদ হৈ আছে, বাৰিষা বতৰ হ'লেতো নোৱাৰিব, সেইটো কাৰণে এই পৰকাৰ বতৰত যেনেকৈ নহওক লাগে আমাক চাৰিসীমা উদ্ধাৰ কৰি দিয়ক। আমি সম্পূৰ্ণ এই চাৰিসীমাৰ ভিতৰত গুৰুদন পালন কৰি আমি নিবনুৱা সমস্যা অকণমান হ'লেও আমি সমাধান কৰিম বুলি নিজকে আমি আত্মনিৰ্ভৰশীল গঢ়ি তুলিম বুলি আমি ভাবিছোঁ। তাত সত্ত্বেও যদি একেসকলে মিছা বুলি ক'ব পাৰে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। এই সংবাদ মাধ্যমৰ যোগেদি আমি এই সম্পূৰ্ণ তথ্যবিলাক আমি দিয়া হ'ব। কেনেকৈ পুলিচে তীব্ৰ অভিযান কৰিছিলে, কেনেকৈ গৰু মহ খেদি আনিছিলে আৰু এই ডেড বডিটো পুলিচে চাবলৈ গৈছিলে নাই, এই ফটো আমি আপলোড কৰিবলৈ দিয়া হ'ব আপোনালোকৰ জৰিয়তে। এইটোৰ কাৰণে মই আমাৰ ভাই ভাতৃ এই বেদখলীবিলাকক কৈছোঁ যে আপোনালোকে মিছা কথাৰে মানুহক মানে উচতনি দিয়াটো বা নজনা মানুহক উচতাই লৈ আনি PGRৰ ভূমি মানে বেদখল কৰাটো এৰিব লাগে। আমি সকলোৱে মানুহ হিচাপে মানৱতাটো ৰাখি চৰকাৰে আমাক গোধন পালন কৰিবলৈ দিয়া 17,920 বিঘা মাটি সকলোৱে সমিল মিলেৰে সুৰক্ষিত কৰিব লাগে আৰু গোধন পালন কৰি আমি জীৱন জীৱিকা কৰিব লাগে। আৰু এই সংবাদ মাধ্যমৰ যোগেদি একেসকলক মই কৈছোঁ যে একেসকলে ভাবি আছে যে এইসকল মানুহৰ যিসকল মানুহে সংবাদ মাধ্যমত চিঞৰি থাকে বা পুলিচ প্ৰশাসনত যোগাযোগ কৰি একেসকলক কেছ দিয়ে, এজাহাৰ দিয়ে, এইসকলৰ গৰু ম'হ আছে বুলি একেসকলে PGR বিচাৰিছে বুলি একেসকলে ভাবে। এই অন্তৰটো ভবা কথাবিলাক একেসকলে এৰিব লাগে। মানুহে হুইনৰ পৰা আৰম্ভ কৰক। যদি এই বেদখল খেতিয়লাসকলে যদি ম'হ পুহিব নোৱাৰে গৰু পোহক, যদি গৰু পোহাৰ সক্ষম নাই ছাগলী পোহক, যদি ছাগলীও কিনি পেলাই যদি পুহিবলৈ একেসকলৰ অৱস্থা যদি নাই তেনেহ'লে কুকুৰাই পোহক। যদি 10জনী গাই কুকুৰা যদি পোহে 90 দিনত এটা কুকুৰা পোৱালি 1 কেজি হ'ব। এবছৰ নহওঁতেই 5-6টা গাই গৰু কিনিব পৰা কেপাচিটি আহিব। এইটোৰ কাৰণে মই সংবাদ মাধ্যমৰ যোগেদি আমাৰ স্থায়ী বাসিন্দাসকলক সকলোকে অৱগত কৰাইছোঁ যাতে আমি সমিল মিলেৰে PGRখন সংৰক্ষিত কৰিব লাগে। যিহেতু এইটো আমাৰ ব্যক্তিগত সম্পত্তি নহয়, অসম চৰকাৰে আমাক এই দিয়া 17,920 বিঘাত এই ওচৰে পাজৰে থকা সকলো গাঁও বাসিন্দাৰ সকলোৰে অধিকাৰ আছে, সকলোৱে ইয়াত PGR উপভোগ কৰক। কিন্তু খেতি কৰি নহয়, গোধন পালন কৰি বা আপোনাৰ ছাগলী বা কুকুৰা বা হাঁহ, ডাঙৰ ডাঙৰ বিল আছে, মাছ বিচাৰি হ'লেও জীৱন জীৱিকা কৰিবলৈ আমাৰ PGRখনত সুবিধা আছে, অকল খেতিৰে নহয়। আৰু এই যিজন অবুজন এই মানুহবিলাকক এনেকুৱা আমাৰ কিছুমান ব্যক্তিয়ে উচতনি দিছে যে জীৱন জীৱিকা কৰিবলৈ গভৰ্ণমেণ্টে কৈ আছে, চৰকাৰে কৈ আছে। জীৱন জীৱিকা বুলি ক'লে অকল খেতি কৰাটোৱে জীৱন জীৱিকা নহয়। মই এই সংবাদ মাধ্যমৰ যোগেদি আকৌ এবাৰ একেসকলক উনুকিয়াই দিছোঁ যে অকল খেতি কৰাই জীৱিকা নহয়, গোধন পালন কৰাটো জীৱিকা, দুগ্ধ উৎপাদন কৰি বিক্ৰী কৰিও জীৱন জীৱিকা কৰিব পাৰে। গৰু দি কৰাই জীৱিকা নহয়, গোধন পালন কৰাটো জীৱিকা, দুগ্ধ উৎপাদন কৰি বিক্ৰী কৰিও জীৱন জীৱিকা কৰিব পাৰে। গৰু গোবৰৰ সাৰৰ পৰা শাক পাচলি পেলাইও জীৱন জীৱিকা কৰিব পাৰে। অকল ধান খেতি কৰিলে যে জীৱন জীৱিকা নহয়। এইটোৰ কাৰণে সকলোৱে আমাৰ PGRখন সংৰক্ষণ কৰাত সহযোগ কৰিব লাগে। জোনাইবাসী ৰাইজক মই অৱগত কৰাইছোঁ আৰু ওচৰে পাজৰে থকা গাঁও স্থায়ীবাসী গাঁওসকলকো মই কৈছোঁ আমি সকলোৱে একলগ হৈ এই PGRখন গভৰ্ণমেণ্টে দিয়া চৰণীয়া পথাৰখন আমি ভৱিষ্যত উঠি অহা প্ৰজন্মৰ কাৰণে, আজি সকলো মানুহে জানে, নজনা মানুহ নাই। আমাৰ এই জোনাই অঞ্চলৰ কিমান হেজাৰ মানুহে আজি বহিৰাজ্যত কৰ্মৰত কৰিবলগীয়া হৈছে।
যদি এইসকল মানুহৰ পৰা যদি আমি আধা অংশ নহ'লেও 4/4 এভাগ যদি এই পিজিআৰত আমি যদি এখেতসকলক গোধন বা কুকুৰা ছাগলী পালন কৰাৰ যদি উপায় আমি এই কৰিব পাৰোঁ তেনেহ'লে আমাৰ কিমান আত্মনিৰ্ভৰশীল হ'ব। এইটো কাৰণে সকলো আমাৰ জোনাইবাসী গণ্যমান্য ব্যক্তিসকলকো মই কৈছোঁ যে আপোনালোকে গাঁৱে বুৱে গৈ সকলোকে বুজাওক, শিকাওক। কাৰণ বহিৰাজ্যত যোৱাতকৈ যদি আমাৰ নিজৰ এলেকাতে পিজিআৰৰ ভিতৰত যদি গোধন বা খেতি নকৰাকৈ আপোনাৰ পশুপালন কৰি জীৱন জীৱিকা কৰিব পাৰে তেনেহ'লে বহিৰাজ্যত যোৱাৰ কি প্ৰয়োজন আছে। আজি অসম চৰকাৰে বা অসমৰ গোটেই জাতি জনগোষ্ঠীৰ মানুহে জানে বেংগলোৰত যায় কাম কৰ্মৰত কৰিবলৈ, তাতেই মৰি আহে। মানুহ জন্ম হৈছে মৰিবই, এইটো অনিবাৰ্য। কিন্তু ওচৰত থাকি মৰাটো আৰু দূৰত থাকি মৰাটোৰ পাৰ্থক্য আছে। এইটো কাৰণে মই সকলোকে অৱগত কৰিছোঁ যে পিজিআৰখন সুৰক্ষিত কৰিব লাগে। পিজিআৰৰ ভিতৰত আমি আত্মনিৰ্ভৰশীল হৈ কোনোবাই মাছেই বিচাৰিব, কোনোবাই কুকুৰা হাঁহ পুহিব, ডাঙৰ ডাঙৰ বিল আছে, হাঁহ পালন কৰিব পাৰে। নিশ্চয় ইউটিউবত দেখিছে হাজাৰ হাজাৰ হাঁহ নলা নৰ্দমাত পুহি ৰাখিছে। এখেতসকলে পাৰে, ফৰেনাৰ মানুহে পাৰে, আমি এই জোনাইবাসী মানুহে কিয় নোৱাৰিম। চেষ্টা কৰিলে নোৱাৰা কিবা কাম নাই বুলি গুণী মানুহসকলে কৈছে। এইটো কাৰণে আমি সকলোকে অৱগত কৰাইছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। আৰু যিসকল মানুহে আমাৰ এই পিজিআৰখনক গো বেক বুলি চিঞৰিছে এই সকলকো মই এই মিডিয়াৰ যোগেদি ক'ব বিচাৰোঁ যে পিজিআৰ গো বেক বুলি কোৱাটো সম্পূৰ্ণ ভুল। কাৰণ পিজিআৰ আমাৰ মানুহে সংৰক্ষিত কৰিছেহে, কিন্তু অসম চৰকাৰেহে দিছে। জাষ্ট অসম চৰকাৰে দিয়া ভূমিক আমি সংৰক্ষণ কৰিব লাগে বুলিহে আমি আগবাঢ়ি আহিছোঁ। কিন্তু পিজিআৰ গো বেক বুলি যদি ক'ব পাৰে তেনেহ'লে অসম ভূমি বিভাগে বা অসম চৰকাৰে দিয়া বা আইন বান্ধি দিয়াও এখেতসকলে নস্যাৎ কৰিছে। এনেধৰণৰ মানুহবিলাকক উচিত শাস্তি দিব লাগে বুলিও মই এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ, কাৰণ পিজিআৰ আমাৰ মানুহে সংৰক্ষিত কৰিছেহে, কিন্তু অসম চৰকাৰেহে দিছে। জাষ্ট অসম চৰকাৰে দিয়া ভূমিক আমি সংৰক্ষণ কৰিব লাগে বুলিহে আমি আগবাঢ়ি আহিছোঁ। কিন্তু পিজিআৰ গো বেক বুলি যদি ক'ব পাৰে তেনেহ'লে অসম ভূমি বিভাগে বা অসম চৰকাৰে দিয়া বা আইন বান্ধি দিয়াও এখেতসকলে নস্যাৎ কৰিছে। এনেধৰণৰ মানুহবিলাকক উচিত শাস্তি দিব লাগে বুলিও মই এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী এখেতৰ চৰণত মূৰ দুৱাই পেলাই মই এই সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে এনেধৰণৰ মানে বিভ্ৰান্তিমূলক কথা কোৱা মানুহবিলাকক সম্পূৰ্ণভাৱে শাস্তি প্ৰদান কৰিব লাগে। আৰু যিসকল মানুহে উচতনি দিয়ে এখেতসকলকো সম্পূৰ্ণ মানে জৰিমনা কৰিব লাগে। আৰু যিসকল আমাৰ মহ তপিনা কাটি পেলাই নদীৰ বুকুলৈ পেলাই দিছিলে আৰু নেজ কাটি টুকুৰা কৰি দিছিলে, এইসকল মানুহবিলাকক উচিত শাস্তি দিবলৈ এই সংবাদ মাধ্যমৰ যোগেদি মই অসম চৰকাৰ তথা আমাৰ জোনাই পুলিচ প্ৰশাসনক সম্পূৰ্ণভাৱে অৱগত কৰাইছোঁ, যাতে আমাৰ দুখীয়া নিবনুৱা গোধন পালন কৰা মানুহসকলক সুৰক্ষিত যদি আপোনালোকে নকৰে তেনেহ'লে আমাৰ উপায়হীন। লাষ্টত গৈ আমি প্ৰাণৰ ভয়ত পিজিআৰ এৰি গোধন এৰি আমি গুচি যাব লাগিবগৈ। এইটো কাৰণে মই আমাৰ ধেমাজি জিলাৰ উপায়ুক্ত মহোদয়কো এই সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ, যাতে আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন 17,920 বিঘা মাটি সম্পূৰ্ণ চাৰিসীমা আমাক উলিয়াই দিব লাগে, যাতে ভাই ভাতৃৰ মাজত সংঘাতটো শেষ হয়। নহ'লে ভায়ে ভায়ে ধন লাগি আজি মানে মৃত্যুমুখলৈকে যাব, ভৱিষ্যতে আমাৰ ইয়াত জীয়াই থকাৰ মানে উপায়হীন হৈ পৰিব। এইটো কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছোঁ, লগতে আমাৰ ধেমাজি উপায়ুক্ত মহোদয়ক কৈছোঁ, আৰু আমাৰ জোনাই মহকুমাধিপতিকো কৈছোঁ যে অতি সোনকালে এই পৰকাল বতৰত আমাৰ এই পিজিআৰখন সম্পূৰ্ণ চাৰিসীমা 17,920 বিঘা চাৰিসীমা মাটি আমাক জুকি উলিয়াই দিয়ক। ভাই ভাতৃৰ সংঘাতটো এতিয়া শেষ কৰক, নহ'লে ভৱিষ্যতে অনাগত দিনত মানে যুগ যুগ ধৰি এই সংঘাতটো চলি থাকিব, যাতে এই সংঘাতটো যাতে হ'ব নালাগে। আৰু শান্তি মনেৰে নিজ ইচ্ছাকৃতভাৱে আমাৰ গোধনো এই পিজিআৰত মুক্ত আকাশৰ তলত চৰিব পাৰে। আৰু এই গোধনসকলৰ জৰিয়তে আমাৰ নিবনুৱা মানুহবিলাকে আৰ্থিকভাৱে অকণমান হ'লেও জীয়াই থকাৰ সুবিধা পোৱাকৈ আমাক চৰকাৰে বেদখল মুক্ত কৰি দিব বুলি আশা ৰাখিছোঁ।